নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনত অভিনয় কৰা সোণ প্ৰকৃততে কোন, তেওঁৰ ঘৰ ক'ত, বৰ্তমান তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, আপোনালোকৰ বাৰু জানিবৰ মন নাযায়নে? তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল সোণৰ প্ৰকৃত নাম হৈছে ভাৰ্গৱ দাস। তেওঁৰ ঘৰ গুৱাহাটীতে। তেওঁ জন্ম হৈছিল 1987 23 ফেব্ৰুৱাৰীত। বন্ধু বান্ধৱীসকল ভাৰ্গৱ দাসৰ ঘৰত মতা নাম হৈছে বাবু। এতিয়া জানো আহক ভাৰ্গৱ দাসৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। তেওঁ মেট্ৰিক পাছ কৰে শান্তি নিকেতন বেংগলোৰৰ পৰা আৰু হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰে বেংগলোৰৰ পৰাই। তেওঁ গুৱাহাটীতে MBA কমপ্লিট কৰে। বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু সূৰুযমুখী ধাৰাবাহিকখনত সোণৰ অভিনয় চাই কেনে পায় কমেণ্ট কৰি জনাবচোন। বন্ধু বান্ধৱীসকল আমি জানিব পৰা মতে ভাৰ্গৱ দাস বৰ্তমান কোনো প্ৰেমৰ সম্পৰ্কত নাই। আপোনালোকে যদি সোণৰ অভিনয় চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে লগ হ'ম।